নমস্কাৰ বন্ধু বান্ধৱীসকল সূৰ্যোদয় অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ Ctet 2019 ডিসেম্বৰত যি এক্সাম অনুষ্ঠিত হ'ব তাৰ বাবে যি অফিচিয়েল নিউ সিলেবাছৰ বিষয়ে এই ভিডিঅ'টোত পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু টেট সম্পৰ্কীয় যিকোনো খবৰৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বুটামটো দবাই দিব তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল Ctetৰ অফিচিয়েল ইনষ্ট্ৰাকচনৰ মতে দুটা সেকশনত এক্সাম অনুষ্ঠিত হ'ব পেপাৰ 1 আৰু পেপাৰ 2 যিসকল বন্ধু বান্ধৱীয়ে লোয়াৰ প্ৰাইমাৰীৰ বাবে এপ্লাই কৰিছে তেওঁলোকে পেপাৰ 1 দিব লাগিব আৰু যিসকলে আপাৰ প্ৰাইমাৰীৰ বাবে এপ্লাই কৰিছে তেওঁলোকে পেপাৰ 2 দিব লাগিব আৰু যদি আপুনি দুইখন পেপাৰৰ বাবে এপ্লাই কৰিছে তেন্তে আপুনি দুইখন পেপাৰেই দিব লাগিব পেপাৰৰ কোৱেশ্যনসমূহ মাল্টিপল চইচ কোৱেশ্যন আহিব অৰ্থাৎ এমচিকিউ টাইপে কোৱেশ্যনে আহিব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই দুইখন পেপাৰৰ টোটাল মাৰ্কছ হৈছে 150 আৰু দুইখন পেপাৰৰে সময়সীমা হৈছে 2 ঘণ্টা 30 মিনিট অৰ্থাৎ আঢ়ৈ ঘণ্টা পৰীক্ষা হ'ব পেপাৰ 1ৰ সিলেবাছৰ মতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা আহিব 30 মাৰ্কছ ইয়াত পইণ্ট 8 আছে চাইল্ড ডেভেলপমেণ্ট প্ৰাইমেৰী স্কুল চাইল্ড ইয়াত 15 মাৰ্কছ আহিব কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং প্ৰিন্সিপলছ অফ দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট বাকি কন্টেন্টখিনি আপোনালোকে চাই ল'ব মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক দি দিম তাত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব ইয়াত যেহেতু কৈ থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব পইণ্ট বিত আছে কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেচিয়েল নিডছ ইয়াৰ পৰা আহিব 5 মাৰ্কছ আৰু পইণ্ট চিত আছে লাৰ্ণিং এণ্ড পেডাগজি ইয়াৰ পৰা 10টা কুৱেশ্যন আহিব 10টা কুৱেশ্যনৰ 1 মাৰ্ককে আহিব যিহেতু মাল্টিপল চইচ কুৱেশ্যন সেয়েহে ইয়াত 10 নম্বৰে থাকিব এইখিনি হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াৰ পৰা 30 মাৰ্কছ আহিব নেক্সট আহিব লেংগুৱেজ 1 পৰাও 30 মাৰ্কছে আহিব লেংগুৱেজ 1ৰ পইণ্ট 8 আছে লেংগুৱেজ কম্প্ৰিহেনচিভ ইয়াৰ পৰা 15 মাৰ্কছ আহিব ইয়াত 15টা কুৱেশ্যন আহিব আৰু পইণ্ট বিত আছে পেডাগজি অফ লেংগুৱেজ ডেভেলপমেণ্ট ইয়াৰ পৰা 15টা কুৱেশ্যন আহিব আৰু ইয়াত 15 মাৰ্কছে থাকিব নেক্সট লেংগুৱেজ 2ত থাকিব 30 মাৰ্কছ আৰু ইয়াত 30টা কুৱেশ্যন আহিব ইয়াৰ পইণ্ট 8 আছে কম্প্ৰিহেনচিভ ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন আৰু পইণ্ট বিত আছে পেডাগজি অফ লেংগুৱেজ ডেভেলপমেণ্ট ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন তাৰ পাছত মেথমেটিক্সৰ পৰা আহিব 30টা কুৱেশ্যন ইয়াৰ পইণ্ট 8 আছে কণ্টেণ্টখিনি আপোনালোকে চাই লওক জিঅ'মেট্ৰি আছে নাম্বাৰছ ডিভিজন মেজাৰমেণ্ট ৱেইট টাইম ভলিউম এইবোৰৰ পৰা আহিব 15টা কুৱেশ্যন আহিব পইণ্ট বিত আহিব পেডাগজিকেল ইছ্যুজ ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন এনভাইৰনমেণ্টেল ষ্টাডিজৰ পৰা আহিব 30টা কুৱেশ্যন অৰ্থাৎ ইয়াত 30 নম্বৰে থাকিব পইণ্ট এৰ কণ্টেণ্টখিনি আপোনালোকে চাই লওক ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন ইয়াত আছে ফেমিলি এণ্ড ফ্ৰেণ্ডছ ফুড শ্বেল্টাৰ ৱাটাৰ ট্ৰেভেল থিংছ উই মেক এণ্ড ডু ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন আহিব আৰু পইণ্ট বিত আছে পেডাগজিকেল ইছ্যুজ ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন ইয়াত আছে কনচেপ্ট এণ্ড স্কোপ অফ ইভিএছ ছিগনিফিকেঞ্চ অফ ইভিএছ ইণ্টিগ্ৰেটেড ইভিএছ এইবোৰৰ পৰা আহিব 15 নম্বৰ আহিব নেক্সট পেপাৰ 2ৰ সিলেবাছত আছে 1 নম্বৰত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াৰ পৰা আহিব 30টা কুৱেশ্যন ইয়াৰ পইণ্ট 8 আছে চাইল্ড ডেভেলপমেণ্ট এলিমেণ্টাৰী স্কুল চাইল্ড ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন আহিব পইণ্ট বিত আছে কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেচিয়েল নিডছ ইয়াৰ পৰা আহিব 5 মাৰ্কছ আহিব অৰ্থাৎ 5টা কুৱেশ্যন আহিব আৰু পইণ্ট চিত আছে লাৰ্ণিং এণ্ড পেডাগজি ইয়াৰ পৰা আহিব 10টা কুৱেশ্যন অৰ্থাৎ 10 মাৰ্কছে আহিব তাৰ পাছত আছে 2 নম্বৰত লেংগুৱেজ 1ৰ পইণ্ট 8 আছে লেংগুৱেজ কম্প্ৰিহেনচিভ আৰু পইণ্ট বিত আছে পেডাগজি অফ লেংগুৱেজ ডেভেলপমেণ্ট ইয়াৰ পৰা 15 কুৱেশ্যন আহিব অৰ্থাৎ 30টা কুৱেশ্যন আহিব অৰ্থাৎ 30 মাৰ্কছে আহিব লেংগুৱেজ 2টো আহিব 30টা কুৱেশ্যনে ইয়াৰ পইণ্ট 8 আছে কম্প্ৰিহেনচিভ ইয়াৰ পৰা আহিব 15টা কুৱেশ্যন আৰু পইণ্ট বিত আছে পেডাগজি অফ লেংগুৱেজ ডেভেলপমেণ্ট ইয়াৰ পৰা আহিব 15টা কুৱেশ্যনে আহিব তাৰ পাছত 4 নম্বৰত আছে মেথমেটিক্স এণ্ড ছায়েন্স ইয়াৰ পৰা আহিব 60 মাৰ্কছ অৰ্থাৎ ইয়াত 60টা কুৱেশ্যন আহিব ইয়াৰ মেথমেটিক্সত আছে 30টা কুৱেশ্যন আৰু ছায়েন্সৰ 30টা কুৱেশ্যন আছে মেথমেটিক্সৰ পইণ্ট 8 আছে কণ্টেণ্টখিনি আপোনালোকে চাই লওক ইয়াত আছে নাম্বাৰ ছিষ্টেম এলজেব্ৰা জিঅ'মেট্ৰি ইয়াৰ পৰা আহিব 20 মাৰ্কছ আৰু পইণ্ট বিত আছে পেডাগজিকেল ইছ্যুজ ইয়াৰ পৰা আহিব 10টা কুৱেশ্যন ইয়াত আছে নেচাৰ অফ মেথমেটিক্স লজিকেল থিংকিং প্লেচ অফ মেথমেটিক্স ইন কাৰিকুলাম লেংগুৱেজ অফ মেথমেটিক্স কমিউনিটি মেথমেটিক্স ইভালুৱেশ্যন ৰেমেডিয়েল টিচিং প্ৰব্লেম অফ টিচিং ইয়াৰ পৰা আহিব 10টা কুৱেশ্যন ঠিক সেইদৰে ছায়েন্সৰ পৰা আহিব 30টা কুৱেশ্যন ইয়াৰ পইণ্ট 8 আছে কণ্টেণ্টখিনি আপোনালোকে চাই লওক ফুড মেটেৰিয়েলছ দ্য ৱৰ্ল্ড অফ দ্য লিভিং মুভিং থিংছ পিপুল এণ্ড আইডিয়াছ হাউ থিংছ ৱৰ্ক এইবোৰৰ পৰা আহিব 20টা কুৱেশ্যন আহিব পইণ্ট বিত আছে পেডাগজিকেল ইছ্যুজ ইয়াৰ পৰা আহিব 10টা কুৱেশ্যন ইয়াত আছে নেচাৰ এণ্ড ষ্ট্ৰাকচাৰ অফ ছায়েন্স নেচাৰেল ছায়েন্স এইমছ এণ্ড অবজেক্টিভ আণ্ডাৰষ্টেণ্ডিং এণ্ড এপ্ৰিচিয়েটিং ছায়েন্স এইবোৰৰ পৰা আহিব 10টা কুৱেশ্যন 5 নম্বৰত আছে ছ'চিয়েল ষ্টাডিজ ইয়াৰ পৰা আহিব 60টা কুৱেশ্যন ইয়াৰ পইণ্ট 8 আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী ছ'চিয়েল এণ্ড পলিটিকেল লাইফ হিষ্ট্ৰীৰ ভিতৰত আছে হোৱেন হুৱেৰ এণ্ড হাউ দ্য আৰ্লিয়েষ্ট ছ'চাইটিজ দ্য ফাৰ্ষ্ট ফাৰ্মাৰ্ছ এণ্ড হাৰ্ডাৰ্ছ দ্য ফাৰ্ষ্ট চিটিজ আৰ্লি ষ্টেটছ নিউ আইডিয়াছ এইবোৰৰ পৰা আহিব নেক্সট জিঅ'গ্ৰাফীৰ পৰা আছে জিঅ'গ্ৰাফী এজ এ ছ'চিয়েল ষ্টাডি এণ্ড এজ এ ছায়েন্স প্লেনেট আৰ্থ ইন দ্য ছ'লাৰ ছিষ্টেম গ্ল'ব এনভাইৰনমেণ্ট ইন ইটছ টোটেলি
নেচাৰেল এণ্ড হিউমেন এনভাইৰনমেণ্ট, এয়াৰ, ৱাটাৰ এইবোৰৰ পৰা আহিব জিঅ'গ্ৰাফী। নেক্সট ছ'চিয়েল এণ্ড পলিটিকেল লাইফৰ পৰা আহিব ডাইভাৰ্চিটি, গভাৰ্ণমেণ্ট, লোকেল গভাৰ্ণমেণ্ট, মেকিং এ লিভিং, ডেম'ক্ৰেচি, ষ্টেট গভাৰ্ণমেণ্ট এইবোৰৰ পৰা আহিব ছ'চিয়েল এণ্ড পলিটিকেল লাইফ। এইখিনিৰ পৰা আহিব 40 কুৱেশ্যন আৰু ইয়াত থাকিব 40 মাৰ্কছ। নেক্সট পইণ্ট বিত আছে পেডাগজিকেল ইছ্যুছ, ইয়াৰ পৰা আহিব 20টা কুৱেশ্যন। ইয়াত আছে কনচেপ্ট এণ্ড নেচাৰ অফ ছ'চিয়েল ছায়েন্স, ক্লাছৰুম প্ৰচেছেছ, এক্টিভিটিছ এণ্ড ডিছক'ৰ্ছ, ডেভেলপিং ক্ৰিটিকেল থিংকিং এইবোৰৰ পৰা আহিব 20টা কুৱেশ্যন আহিব। বন্ধু বান্ধৱীসকল 1ৰ পৰা 8লৈকে যি NCERT চিলেবাছ, সেই চিলেবাছখিনিও আপোনালোকে ভালকৈ চাব পাৰে আৰু টেক্সট বুকবোৰো আপোনালোকে চাব পাৰে, তাৰ পৰা বহুত উপকৃত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। এই চিলেবাছৰ ভিডিঅ'টোৱে যদি আপোনালোকক উপকৃত কৰিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আছাম টেট, Ctet বা যিকোনো শিক্ষাৰ লগত জড়িত খবৰবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।